खुलुमबाय स्टुडियोआव आं उदांस्रि मुसाहारि बाक्सा जिल्लानि मुसलपुराव बिपिएफनि दिसपुर सल' जात्रा हानजा सुनाय हाबाफारि खुंदों। बिपिएफ हानजानि बानजायनायाव बिटिसिखौ गोख्रों खालामनायनि थांखिजों लानाय जादों बे दिसपुर सल' जात्रा हाबाफारिखौ। नंगौ, दिसपुर सल' जात्रा हाबाफारिखौ बिपिएफ दोलोआ बिटिसिखौ गोख्रों खालामनायनि थांखिजों खुंफुंदों। बिपिएफनि बानजायनायाव खुंफुंनाय बे गेदेर हानजा सुनाय हाबाफारियाव बिटिसिनि गाहाय हाग्रामा महिलारि बिथाङा बाहागो लायो। दिनैनि बे गिदिर हानजा सुनाय हाबाफारिया मुसलपुर नोलोबारिनिफ्राय जागायो आरो मुसलपुर दुर्गा मन्दिरनि गेलेग्रा फोथाराव हाग्रामा महिलारिनि बाहागो लानायाव मोनसे सुबुं जथुमा लानाय जायो। दिनैनि बे हानजा सुरनाय आरो सुबुं जथुम्मायाव बाहागो लादों बिटिसिनि गाहाय हाग्रामा महिलारि येब आगस्ता स्टिगाजों लोगोसे बिपिएफनि गोबां गोजौ थाखोनि दैदेनगिरिफोरा बे हाबाफारियाव बाहागो लादों। আজি আমার মুসলপুর জেলা বিপিএফ দলে দিসপুর ষোল যেটো যাত্রা করেছে এই যাত্রাত আমার সকলো জাতি জনগোষ্ঠী ওলাই আছে, আপোনালোকেও দেখিছে। আৰু আমাৰ মূল মন্ত্ৰটো হ'ল অঞ্চলত আমাৰ শান্তি লাগে, অঞ্চলত আমি একতাটো বিচাৰোঁ, অঞ্চলত আমি উন্নয়নটো বিচাৰোঁ। এইবিলাক গোটেই উদ্দেশ্য লৈ পেলাই আমি দিসপুৰ ষোল যাত্ৰা আমি কৰি আছোঁ। আজি মুছলপুৰ, যোৱাকালি আমাৰ বিজনী আছিল, আজি এতিয়া ফাৰ্ষ্ট মুছলপুৰ, ইয়াৰ পিছত আৰু চালবাৰী হ'ব, অহাকালি আকৌ তামোলপুৰ হ'ব, ওদালগুৰি হ'ব, ইয়াৰ পিছত ভেৰগাঁও হ'ব। এনেকুৱা মুঠতে আমি দিসপুৰ ষোল যাত্ৰা কৰাৰ মেইন উদ্দেশ্যটো হ'ল আমাক বিটিচিত উন্নয়ন লাগে, আমাক বিটিচিত শান্তি লাগে, আমি বিটিচিত সকলো জাতি জনগোষ্ঠী মিলি পেলাই একতা হৈ থাকিব বিচাৰে। এইবিলাক উদ্দেশ্য লৈ পেলাই আমি দিসপুৰ ষোল যাত্ৰা কৰি আছোঁ আৰু আমি যিমান কৰিছোঁ খুব পজিটিভ। চবে শান্তি বিচাৰে, সকলো জাতি জনগোষ্ঠী ওলাই আহিছে, সকলোৱে একতাটো বিচাৰে, সকলো জাতি জনগোষ্ঠী ওলাই আছে, সকলোৱে বিটিচিৰ উন্নয়নটো বিচাৰে।